শৰীৰৰ অংগ কাটি ভালপোৱা প্ৰকাশ কৰাটো এটা পগলামি। যাৰ কাষত চকুৰ পানীৰ কোনো মূল্যই নাই, তেওঁ তেজৰ দাম কেনেকৈ দিব? গাৰ ৰং বগা হ'লেই মানুহ সুন্দৰ নহয়, মানুহ সুন্দৰ হয় তেওঁৰ চৰিত্ৰত। পঢ়া শুনাত ডাঙৰ ডিগ্ৰী থাকিলেই শিক্ষিত নহয়, মানুহ হয় তেওঁৰ মনুষ্যত। চৰাইক নহয়, চৰাইৰ মাতটোক ভাল পাওক। ফুলপাহক নহয়, ফুলপাহৰ সুবাসক ভাল পাওক। গানক নহয়, গানৰ কথাবোৰক ভাল পাওক। মানুহৰ সৌন্দৰ্যক নহয়, মানুহৰ মনটোক ভাল পাওক। কাৰোবাৰ সুখৰ গল্প লিখিবলৈ যদি ভাল পেঞ্চিল হ'ব নোৱাৰে, তেতিয়াহ'লে কাৰোবাৰ দুখ মুচিবলৈ ভাল ৰবৰ হওক। জীৱনত এনেকুৱা এজনক ভাল পাওক, যিজনে আপোনাক ভাল পাব নোৱাৰিলেও সন্মান কৰিব। যিদিনা সেই মানুহজনক তেওঁ মাকে নহয়, তেওঁৰ দায়িত্বই তেওঁক টোপনিৰ পৰা সাৰ পাবলৈ বাধ্য কৰিব, সেইদিনা জানিব সেই ব্যক্তিজন পৰিয়ালৰ দায়িত্ব ল'বলৈ যোগ্য হৈ গৈছে। অহংকাৰ অলপো নাই, কিন্তু আত্মসন্মান আছে, সেইকাৰণে কাৰোবাক তেলিয়াই নচলোঁ। জোৰ কৰি কাৰোবাক ধৰি ৰখাৰ কোনো প্ৰয়োজন নাই। যিজনে থাকিবলগীয়া সেইজনে থাকিবই, আৰু যিজনে গুচি যাবলগীয়া সেইজনে গুচি যাবই। যিবোৰ সম্পৰ্কই মানসিক শাস্তি দিয়ে আৰু অসন্মানিত অনুভৱ কৰায়, সেইবোৰ সম্পৰ্ক জীৱনৰ পৰা আঁতৰাই দিয়াই ভাল। আত্মীয় হওক বা বন্ধু বা কাষৰ মানুহেই হওক, জীৱনত কম মানুহেই থাকক, কিন্তু তেওঁলোক যেন ভাল মানুহ হয়। জীৱনটো সেই মানুহজনৰ লগত কটাবলৈ লাগে, যাৰ চেহেৰাতকৈ মনটো বেছি সুন্দৰ হয়। কাৰোবাৰ দুৰ্বলতাক লৈ কেতিয়াও মজা নকৰিব। এইটো আপোনাৰ দুষ্টামি, সেইটো আনৰ কাৰণে কষ্টকৰো হ'ব পাৰে। আপোনাৰ ভালপোৱাজনে যদি ভুল কৰে, সকলো ভুলেই ক্ষমা কৰি দিবলৈ নালাগে। কেতিয়াবা নিজৰ ব্যক্তিত্ব, সততা, আত্মসন্মান আৰু নিজস্ববোৰক শ্ৰদ্ধা কৰাৰ কাৰণেও নিজৰ হৃদয়খনক কষ্ট দিব লাগে।